সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ চেৰেন চিমেন আৰু ডেকাপাম আঞ্চলিক সমিতিৰ উদ্যোগত আজিৰে পৰা ডেকাপামৰ বিবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰথম বাৰ্ষিক তিহাৰ বিদায় উৎসৱৰ আৰম্ভ হৈছে। অনুষ্ঠানৰ আজি পুৱা 6 বজাত স্বেচ্ছাসেৱীসকলৰ দ্বাৰা চাফাই অভিযানৰ পাছত পুৱা 7 বজাত মুখ্য তোৰণ উদ্বোধন কৰে ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সদস্য পুণ্য ৰিজালে। পুৱা 9 বজাত পতাকা উত্তোলন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি জয়নাৰায়ণ উপাধ্যায়ে। পুৱা 9:39 শ্বহীদ তৰ্পণ কৰে অভ্যৰ্থনা সমিতিৰ সম্পাদক দুৰ্গেশ্বৰ নেৱাৰে। পুৱা 10 বজাৰ পৰা গছপুলি ৰোপণ কৰে বিবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বীৰেন বসুমতাৰীয়ে। পুৱা 10:30 মঞ্চ মুকলি কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ চিমেন ডেকাপাম আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি অমৃত লিম্বুৱে। পুৱা 11 বজাত দৈৱকী চেত্ৰী আৰম্ভণি নৃত্যৰে মঞ্চ উদ্বোধন কৰা হয়। ইয়াৰ পাছতে টপৰি প্ৰস্তুত কৰা সংগীনী নৃত্য, ডম্ফু নৃত্য, মাৰণী নৃত্য, গোৰ্খা লোকনৃত্য, গোৰ্খা লোকগীত, চিয়াংব্ৰুং নৃত্য প্ৰতিযোগিতা আৰম্ভ কৰা হয়। বিয়লি 4 বজাত বন্তি প্ৰজ্বলন কৰে জয়নাৰায়ণ উপাধ্যায়ে। বিয়লি 4:30 ভৈলী নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। সন্ধিয়া 9 বজাত অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠানত কণ্ঠশিল্পী অৰ্জুন আৰ্নাই গীত পৰিৱেশন কৰে আৰু ডান্স আছাম ডান্সৰ বিজয়ী নৃত্যশিল্পী সুৰুজ লিম্বু আৰু প্ৰতিভাৱান নৃত্যশিল্পীয়ে নৃত্য প্ৰদৰ্শন কৰে। দ্বিতীয় তথা 16 নৱেম্বৰ পুৱা 9 বজাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ প্ৰতিযোগিতা, পুৱা 9:30 দেউচী নৃত্য প্ৰতিযোগিতা আৰম্ভ হ'ব। দিনৰ 1:30 পৰা অনুষ্ঠিত কৰা মুকলি সভাখন উদ্বোধন কৰিব শিক্ষক মদন ৰেগ্মীয়ে। জয়নাৰায়ণ উপাধ্যায়ৰ সভাপতিত্বত অনুষ্ঠিত হ'ব লগা মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে চিলাপথাৰ ৰেচিডেঞ্চিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দুন্দিৰাজ উপাধ্যায়, ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সম্পাদক দিলীপ খানাল, মুখ্য অতিথি হিচাপে ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সোমৰাজ পুৰী, বিশিষ্ট অতিথি হিচাপে অৱসৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দিলীপ কুমাৰ গগৈ, জোনাই ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ সভাপতি সুৰেশ সন্দিকৈ, আকচুৰ কেন্দ্ৰীয় সদস্য মোহন বিশ্বকৰ্মা আমন্ত্ৰিত অতিথি হিচাপে কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ নেতা সমাজকৰ্মী উপস্থিত থাকিব। জাতীय पोसाक पहिरन गरेर कुनै कुनै ठाउँमा गएर संस्कृति झल्काउनलाई कुनै पनि नहिचकिचाइकन अघि बढ्न सक्षम भएका छन्। त्यो एउटा हामीहरूको लागि एउटा ठुलो राम्रो कुरो हो र म आशा गर्छु आज हामी जुन हाम्रो पवित्र आक्सुको झण्डाको तल यहाँ सम्मिलित भएर यो झण्डोत्तोलन गर्दैछौँ। यो झण्डाको सम्मान राखेर झण्डाले हामीलाई मौन भाषामा दिएको जुन निर्देशना छ त्यो निर्देशनाहरूलाई हामी पालना गर्दै आउँदा दिनहरूमा हामी शिक्षा, साहित्य, संस्कृति सबै पछिबाट अघि बढ्दै हामीको यो सानो भेगमा जनसङ्ख्या थोरै भए तापनि थोरैले पनि हामी धेरै के गरेर अरूका सामुमा हामी कुनै किसिमले हामी पछि परेका छैनौँ। त्यो देखाउनको लागि सबैले पुरुषार्थ गर्नुहुन्छ भन्ने आशा राख्दै र आजको यो 2 दिने कार्यसूची भित्रको आजको पहिलो दिनको दोस्रो कार्यसूची झण्डोत्तोलन यही नै समापन हुन जाँदैछ र यसमा म एउटै कुरो भन्न चाहन्छु, हामीहरूका जति पनि भोलन्टियर्स भाइ बहिनीहरू छन् उनीहरूले आफ्नो आफ्नो दायित्व सुचारू रूपले पालन गरून् र सबैले आफूलाई दिएको दायित्व सबैले सुचारू रूपले पालन गरेर सहयोग गरेर यो हामीहरूको जुन आयो नमस्कार। আজি NBNN बोडोलैंड रादाब टाइम्स 8 और बडोसा নিউজ चैनल आमार ইয়াত আহি যেতিয়া আমাৰ এই তথ্য সংগ্ৰহ কৰিছে তাৰ বাবে মই প্ৰথমে এই আটাইকেইটা চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ ইয়াত
সিমেন সেরেন আকসু অর্থাৎ অল আসাম গোর্খা স্টুডেন্ট ইউনিয়ন, সেরেন সিমেন আঞ্চলিক শাখা আৰু ডেকাপাম আঞ্চলিক শাখা, এই দুইটাৰ সন্মিলিত প্ৰচেষ্টাত আঞ্চলিক পৰ্যায়ত প্ৰথমবাৰৰ বাবে এই তিহাৰ বিদায় সমাৰোহ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। ইয়াত এতিয়া আমাৰ আকসুৰ বিশেষকৈ আকসুৰ কৰ্মকৰ্তাসকলে প্ৰধান উদ্যোগ লৈছে আৰু আমি অঞ্চলবাসী হিচাপে ইয়াত সহযোগিতা আগবঢ়াইছোঁ। এতিয়া এই তিহাৰ বিদায় সমাৰোহনো কি? তিহাৰ বিদায় সমাৰোহ আমাৰ বিশেষকৈ নেপালী ভাষী গোৰ্খা সমাজত দশেই আৰু তিহাৰ বছৰৰ ভিতৰত দুটা আটাইতকৈ ডাঙৰ উৎসৱ। তাৰ ভিতৰতো এই তিহাৰ উৎসৱটো আমাৰ অতি আনন্দ আৰু ফূৰ্তিৰ উৎসৱ। ইয়াত বিশেষভাৱে বাই ভনীসকলে নিজৰ ককাই ভাইৰ কপালত সপ্তৰঙী ৰামধেনুৰ ৰঙৰ ফুট দিয়ে আৰু তেওঁলোকক দীৰ্ঘায়ু কামনা কৰে। কথিত আছে যে তাহানিৰ দিনত যম ৰজাই পৃথিৱীৰ এজন ব্যক্তিক তেনেকৈ তেওঁৰ আয়ুস টুটি অহাৰ কাৰণে তেওঁৰ ইয়াৰ পৰা উঠাই লৈ যাবৰ কাৰণে আহিছিল আৰু সেইদিনা আছিলে সেই ভাই টিকাৰ দিন। যেতিয়া নিজৰ ককায়েকৰ আত্মাক লৈ যাবৰ কাৰণে যম ৰজা আহিছিলে, তেতিয়া ভনীয়েকে কৈছিল যে হে যমৰাজ, আপুনি মোৰ ককায়েক অন্তত আজি ভাতৃ দ্বিতীয়াৰ দিন মই যাতে টিকা লগাব পাৰোঁ ভালকৈ, তাৰ কাৰণে সেইখিনি সময় দিয়ক। তাৰপিছত যম ৰজাই মানিলে আৰু নিজৰ ককায়েকক এই ভাই ফুটা দিবৰ কাৰণে যেতিয়া সাজু হৈছিল, তেতিয়া ভাবিলে যম ৰজাও আহি আছে অতিথি হিচাপে, তেওঁকো লগাই দিয়া হওক। গতিকে যম ৰজাকো তেনেকৈ ভাই ফুটা লগাই দিলে। লগাই দিয়াৰ পিছত তেওঁ ক'লে যম ৰজা সন্তুষ্ট হ'ল আৰু ক'লে যে তুমি কি আশীৰ্বাদ খুজিবা, মই সন্তুষ্ট হৈছোঁ, যি খোজা তাকে দিম। তেতিয়া ক'লে আমাৰ প্ৰথমত কাৰ্যসূচীটো হৈছিলে, আমাৰ প্ৰথম কাৰ্যসূচীটো চফাই অভিযান হ'ল প্ৰথমত। তাৰ ছেকেণ্ডটো আমাৰ ফিতা গেট মুকলি গেট কৰিলোঁ, মুখ্য গেট। তাৰপিছত আপুনি ঝণ্ডা উত্তোলন কৰিলোঁ থাৰ্ডত, আৰু ফ'ৰ্থত কৰিলোঁ আমি চৈতৰ্পণ, আৰু ফাইভত কৰিলোঁ আমি বৃক্ষৰোপণ। আৰু আমাৰ বৃক্ষৰোপণ পোৱাৰ পাছত আকৌ আমাৰ মঞ্চটো উদঘাটন কৰিলোঁ ছিক্সত। আৰু আপোনাৰ মঞ্চ উদঘাটন কৰাৰ পাছত এতিয়া যোনটো আমাৰ বয়োজ্যেষ্ঠ যোন আমাৰ মানুহ আছে, বয়োজ্যেষ্ঠ গোৰ্খাসকলৰ মানুহ আছে, সেই মানুহবিলাকক বাধ্যতিথি সেইকেইটাক আমি সন্মান কৰিলোঁ। যোনটো আমাৰ 75ৰ পৰা এবভ হৈ গৈছে আমাৰ পিতাবিলাক, সেই পিতাবিলাকক আমি কিবা কৰিলোঁ, সন্মাননা কৰিলোঁ। আৰু আৰু নেক্সট কাৰ্যসূচীটো চলি আছে। আৰু অহাকালিলৈ আমাৰ হ'ব, ইয়াত অলপ পাছত হ'ব আমাৰ ভৈলিনী, ফাৰ্ষ্টত হ'ব ভৈলিনী, তাৰপিছত হ'ব আপোনাৰ দেউচিৰে, আমাৰ যোনটো আপোনাৰ দেউচিৰে নৃত্যটো হ'ব নেক্সট। তাৰপিছত আমাৰ লাষ্টতো আমাৰ আজিও ছিংগাৰ এজন মাতিছোঁ, ডেকাপামৰ পৰা ছিংগাৰ এজন আহিব, অৰ্জুন আৰণাই। আৰু লুগাত ডান্সাৰ মাতিছোঁ, আমাৰ ওচৰৰ ৰাইজৰ নেপালত ডান্স কিবা কৰি অহা ভাই সুৰজ লিম্বু ভাইক মাতিছোঁ, আমি নিমন্ত্ৰণ কৰিছোঁ। লগত কিষণ তামাকো আমি নিমন্ত্ৰণ কৰিছিলোঁ। আজি কালিলৈ আমাৰ হ'ব মুকলি সভা হ'ব। কালিলৈ আমাৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আমাৰ ছেক্ৰেটাৰী আহিব, প্ৰেচিডেণ্ট আহিব, ছেক্ৰেটাৰীও আহিব লগত। আৰু আমাৰ অতিথিবিলাকৰ মাতিছোঁ, কালি অতিথিবিলাক আহিব, খালি অন্যান্য দল সংগঠন অতিথিও মাতিছোঁ আমি।